फ्रेंड्स वेलकम टू माय चैनल और এটা নতুন ভিডিও লৈ মই অংকিতা ৰংকি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালো। এয়া মই ঘৰত আহি পালো আৰু এতিয়া মা ঘৰত আহিলো। এয়া আমাৰ ঈশান, এয়া আমাৰ ঈশান ইফালে চোৱা, গৈ ইফালে চোৱা, এইফালে চোৱা, কেমেৰা ফালে চোৱা, মাথাটো খুজাইছে নেকি তুমি? আৰু এতিয়া মানে আহিলো, তেতিয়ালৈকে মানে বাইদেউ আৰু নবৌয়ে ৰন্ধা বঢ়াত লাগি আছে। আই আই হাই কৈ দিয়া, হাই হাই কোৱা, হাই কোৱা, হাই কোৱা, বহিকে কৈ দিয়া আকৌ হাই কোৱা। আৰু এইফালে মানে বা আৰু নবৌয়ে বনাই আছে, কি বনাইছে মই দেখাম দেই আপোনালোকক। এয়া বনাই আছে, ৰ'বক দেখা। গাহৰি আনিছে, সৰু নেকি গাহৰিটো? মই ইমান তেল আনিব দিয়া নাছিলোঁ, সেইকাৰণে চাগে গাহৰি এইফালে চৰুত দিছে। অঁ নালাগে। আৰু এইফালে মানে ঘৰতে যিহেতু আনিছিলোঁ গছআলু, পাহাৰৰ গছআলুটো মাটিমাহ বইল কৰি লৈছে, আৰু এইফালে গাহৰিটো ভাজি আছে আৰু পিঠাগুড়ি জিকাইছে, পিঠাগুড়ি অলপ দিব আৰু এনেকৈ খাই বহুত ভাল লাগে। গাহৰি মাটিমাহ গছআলু অলপ পিঠাগুড়ি দিব লাগে, খাই ভাল লাগে। আৰু মানে মায়ে আনি থৈ দিছিল বোলে, শামুক খাই মই বহুত ভাল পাওঁ। তাৰপিছত বইল কৰা হৈ গৈছে, এতিয়া খুলিব লাগিব। এয়া বইল কৰি হৈ গ'ল, মই খুলিম আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব দেই। আৰু আমাৰ ঈশানে এইফালে খেলি আছে। ঈশান হাই কোৱা, হাই কোৱা, মই বেয়া পালোঁ, যোৱা হাই কৈ দিয়া। বাই বাই নহয়, হাই হাই কোৱা, হাই হাই কোৱা। দুষ্ট কৰি আছে ঈশানে, দুষ্ট কৰি আছে, হাই কোৱা। দুষ্ট কৰিছে, সি দুষ্ট কৰিছে। আৰু উঠি যোৱা এতিয়া, টিং টিং টিং। আৰু এইফালে মানুহজন দেখিছেনে, চোলা তোলা নাই, শামুক গুচাত একদম লাগি গৈছে, খাই যিহেতু বহুত ভাল পায়। আৰু এইফালে আঞ্জা পানী চানী দি ৰেডি হৈ গ'ল, এতিয়ালৈকে উতলা নাই, উতলিব। আৰু লগতে আলু 4টা পুৰি থৈ দিছে ঈশানৰ কাৰণে, আৰু এইফালে শামুক গুচাই আছে। আৰু আমি এতিয়া মা ঘৰৰ পৰা ওলাই আহিলোঁ, ভাত পানী খাই মেলি ধুনীয়াকৈ এতিয়া গৈ আছোঁ লাহে লাহে। আজি বতৰটো ইমান ঠিক নহয়, আৰু তাতে ভিডিঅ' কৰাই নহ'ল, মানে লাইন নাছিল কাৰণে ভিডিঅ' কৰা নহ'ল। যিহেতু এতিয়া লাষ্টত অহা টাইমত মানে অলপ চাৰ্জ দিকে লাইনটো আহিল, অলপ অহা আগে তেতিয়া চাৰ্জ দি ল'লোঁ মোবাইলটো। আৰু এতিয়া অলপ টাইম ভিডিঅ' উঠাইছোঁ। আৰু ঘৰত গছআলু মাটিমাহ গাহৰি মাংস খাই বহুত ভাল লাগিল, আপোনালোককতো দেখুৱাব নাপালোৱে, বেয়া লাগিছে। আৰু এতিয়া গৈ আছোঁ আমি লাহে লাহে। আজি বতৰটো মানে ইমান ঠিক নহয়। আৰু এয়া দেখিছে নহয়, মাকৈ খেতি, ইফালে গোটেইখন মাকৈ খেতি কৰিছে। আৰু এতিয়া গৈ আমি মানে পবিতৰা আহিয়ে পালোঁ। পবিতৰা মানে ইফালে দেখিছে নহয়, গড়বিলাক ইমান ধুনীয়াকৈ ওলাই আছে ওচৰতে। প্ৰত্যেকবাৰে আমি মা ঘৰত আহিলে ইফালে গড় অলপ টাইম ৰখিকে চাই যাওঁ, আৰু বৰ ভাল পায় আমাৰ বেটায়ো। আৰু বহুত ওলাই আছে, কিন্তু বতৰটো বেয়া কাৰণে ইমান মোবাইলতো চিনি পোৱা নাই, মানে কেমেৰাটো জুম কৰিছোঁ, ইমান ভালকৈ চিনিব পৰা নাই। আৰু বেছি টাইম নৰখিলোঁ, আমি আহি গ'লোঁ। আৰু এতিয়া আৰু গৈ আমি ইফালে কলংপাৰ আহি পালোঁ। কলংপাৰৰ ইফালে গোটেইখন ইটা ভাটি, আৰু বৰষুণো আহিছে, আৰু বৰষুণ দিওঁতেও হৈ গ'ল। আৰু আজিলৈ নহ'লে ভিডিঅ'টো ইমানতে সামৰিলোঁ। যোনসকলে মোৰ ভিডিঅ' মানে প্ৰথমবাৰৰ বাবে চাইছে, সেইসকলে যাতে মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰে। আজিলৈ নহ'লে বাই বাই।